নমস্কাৰ মই মোৰ ইউটিউব চেনেল পুনৰ স্বাগতম জনাইছোঁ আৰু আজি আমাৰ আছে বিদায় মানে ফেয়াৰৱেল আছে ফেয়াৰৱেল পাৰ্টিত যাম এতিয়া পূৰা বেলুন ফুলা মেচিন লৈ লৈছোঁ পূৰা আৰু যাম এতিয়া যাই পূৰা ডেক'ৰেশ্যন কৰিম কি কৰিম চব দেখাই আছোঁ অলপ আৰু এইপিনে চব আমাৰ পূৰা আৰম্ভ হৈ গৈছে এইফালে আমাৰ অংকিতাই বেলুন আছে মোক কেনে গোটেই কৃষ্ণা এইফালে আহিছে আমাৰ আমাৰ জুনিয়ৰ কেইটা আহিছে হাই আৰু ফাইনেলি আমাৰ কমপ্লিট হ'ল ডেক'ৰেশ্যন আৰু ইফালে কৃষ্ণাই আমাৰ ফটো উঠা আৰম্ভ কৰি দিলে আৰু মন্ত্ৰী ইফালে ফেয়াৰৱেল ডেক'ৰেশ্যন হৈ গ'ল আজি কালি কৰিছা নকয় নাই তোমাৰ লিপষ্টিক অলপমান কম হৈছে না লিপষ্টিক নাই মুখত ৰাস্তা দিব নাৰতা না কি ভিন্দাই কিবা কয় নাই ৰক ভিনে কি বাবা ভিনে ঘৰতে নাই ভিনে গৈছে ক'ত গৈছে চাকৰিত গৈছে শিখা আমাৰ পুৰা একদম প্ৰেমত আহি গৈছে ধুনীয়াকৈ হেৰি দিছে দুবৰি দিছে দুবৰি হাঁহি পেলাই হাঁহি দিয়ে চাগে কি হাঁহি দিলোঁ বা কোনোবাই চালি খাল দে ভিডিঅ'টো ভালকে You know just what you do to me. Play my emotions like a কি চাও উল্টে আছে মালিকি একদম ফাংশন আৰম্ভ হ'ব হাউস দা জোস গাইস ফিকা ইহে আমাৰ শিখা মেইন মানুহ এহোন সব ফিকা হৈ না কাশ্মীৰতে আজি চকু ডাঙৰ ডান্স দিবি না আজি চকু ডাঙৰ ডান্স দিবি না আজি কোনে দিব এক্সপ্ৰেছন চকু আৰু আমাৰ চিনিয়ৰ বাখিনি আহি গৈছে হাই হৈছে আমাৰ এংকৰ বাইদেউ আৰু দাদা আৰু সদায় দৰে গোস্বামী ছাৰে আমাৰ বন্তি প্ৰজ্বলনে আমাৰ অনুষ্ঠানখন আৰম্ভ কৰিলে আৰু আমাৰ মেমে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি আমাৰ সভা আৰম্ভ কৰিলে আৰু যিহেতু সংস্কৃত ডিপাৰ্টমেণ্ট সেইটো কাৰণে সংস্কৃত ভাষাৰে সমবেত সংগীত পৰিৱেশন কৰিলে में देना था तो पूरा जिस्म तेरे हवाले था जख्म में देना था तो पूरा जिस्म तेरे हवाले था मगर कमबख्त तूने तो हर बार दिल पर ही किया हर बार दिल पर ही किया मैं नहीं कहता हूँ कि पहले ही रखो मोबाइल में मत करा বিভাগৰ ছাত্ৰ ছাত্ৰীসকলে এই সভাৰ আয়োজন কৰিছে আৰু আমাৰ ধ্ৰুৱৰ গীতৰ সৰাইৰ পাছত চিনিয়ৰ দাদা বাইদেউসকলক সম্বৰ্ধনা জনোৱা হ'ল লাহে লাহে ৰিংকি আৰু এইটো বাটু হ'ল আমাৰ ধুনীয়া বা এইটো বাটু ধুনীয়া আৰু এই বাটুক সম্বৰ্ধনা ইজনক গোটেই দিয়া চবে খাব লৈছে না পূজা স্কুলি জুলফি আৰু আজিৰ
বেছি বিশেষ আকৰ্ষণ নাকি 6 চেমৰ নৃত্য হয় ন গোটেইকেইটা বিদ্যালয় অঁ ৰিংকি ডান্সটো দেখা পাইছে নাইয়ে একো নাই আৰু বিহু হ'ব এইবাৰ বিহু তই নাচবি না অলপ দেৰিকে কিবা কৈ আছা কিবা কৈ তত দিবি তোৰ খবৰ কি দেৰিকে আছে এইফালে আমাৰ আৰু মেমসকলৰ বক্তৃতা দিয়া হোৱাৰ পাছত মেমসকলে কৰিলে বম ধুনীয়া ডান্স আৰু এনেদৰে হৈ গ'ল আমাৰ সভাৰ সমাপ্তি আৰু এইবাৰ উঠিম আমি ফটো বম ধুনীয়া তাৰ পাছত আমি কৰিম পাগল ডান্স আৰু চবচে জুই আমাৰ নহয়